গাইছ মই ৰাজহাঁহ কেনেকৈ মানে মানুহ দেখিলে কেনেকৈ খেদি আহে মই দেখাম দেই। আপোনাৰ কোনটো চত ইয়াৰ চত আৰু গাইছ আপোনালোক কালি হ'লেও অলপ হ'লেও দেখিছিলে, কিন্তু আজি দেখা নাই। আজি এতিয়া সময় দেখিছে 6টা বাজিছে। এইকেইদিন আপোনালোকে মানে ডেইলি ব্লগ পাব মানে। হেই গাইছ গুড মৰ্ণিং। আমাৰ বাবা ষ্টাইল চেক কৰক, বাবা ষ্টাইল এয়া চেক কৰক, টিকনি দেখিছা। कौन है ये लोग, कहाँ से आते हैं? ইডালে আমাৰ ঘৰডাল গাইছে ঘৰটো এইডাল বুলি ক'ব পাৰোঁ। গাইজ গুড মৰ্ণিং, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। নতুন আপোনাক স্বাগতম জনালোঁ। আকৌ আজি মানে ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। এণ্ড নেক্সট মৰ্ণিং আৰু কি খবৰ গাইজ? মানে পূৰা ঠাণ্ডা লাগিছে। মৰ্ণিং ভিডিঅ' চেক কৰক। আজি মোৰ লগত আছে আমাৰ সজাদা। আমি দুটা আলিপুৰলৈ গৈ আছোঁ ন। এইকেইদিন আপোনালোকে মানে ডেইলি ব্লগ পাব মানে। আৰু এইপিনে আমাৰ পূৰা পিছপিনে একো নেদেখি আন্ধা কুঁৱলী খাই। আজি আহিলে মানে ক'লোঁ মানে আহিবলৈ। আৰু মোবাইলটোতে মানে মুখত কিবা এখন মাৰি ল'ব লাগিছিলে মানে। মুখৰ কিবা এখন মাৰিলে আকৌ কথা ক'ব নোৱাৰিম ন ভালছে, আপোনালোকে হেৰি নহ'ব। তো মৰ্ণিং চেক কৰক এবাৰ। আৰু গাইছ আপোনালোক কালি হ'লেও অলপ হ'লেও দেখিছিলে, কিন্তু আজি দেখা নাই। আজি এতিয়া সময় দেখিছে 6টা বাজিছে। পূৰা কুঁৱলী মানে তামাম কুঁৱলী মৰ্ণিং ভিডিঅ' দেখাই পিনে আপোনালোকক। এণ্ড আপোনালোকে ভাল পাব লাগে। এণ্ড যদি মোৰ চেনেলকে যদি ছাবস্ক্ৰাইব কৰি দিব। গাইছ মাঘ বিহু পাইছেহি আৰু আপোনালোকে এপিনে ভেলাঘৰ বনাইছে নাই কমেণ্ট এটা কৰিব। আৰু আমাৰ আপোনাৰ ভেলাঘৰ বনাম আৰু আমাৰ নচা কথা হৈছে। ভেলাঘৰ মানে আপোনাৰ ইমান হেভি নহয়, ৰংঘৰ কাৰেংঘৰ সেনেকুৱা বনোৱা নহ'ব। আৰু এনেই চিম্পুলকৈ মানে ৰাতি থকাটো মানে ৰাতি মানে আৰু পূৰা গম পাইছে। সেইটো আকৌ যে মানে চুৰটো গৈ আৰু আপোনালোকে বেলেগে ভাবি ল'ব আকৌ দেই। আৰু আমাৰ পিছপিনে দেখি থকাটো এইটো আমাৰ ঘৰ নহয়। এজনৰ ঘৰ আৰু আপোনালোকে এইপিনে খেতি দেখিছেনে? খেতি লাহ খেতি আছে আৰু গাইছ মানে মই এইখন বাৰীতে মানে ভিডিঅ' এটা বনাবলৈ ভাবিছোঁ। মানে তামাম ধামাকা ভিডিঅ' মানে ৰিক্স ভিডিঅ' মানে ৰাতি মানে থকা মানে 9 ঘণ্টামানৰ ৰাতি মানে থকা মানে। গাইছ মই ৰাজহাঁহ কেনেকৈ মানে মানুহ দেখিলে কেনেকৈ খেদি আহে মই দেখাম দেই। আপোনাৰ কোনটো চত ভাল লাগে? ইয়াৰ চতটো ভাল লাগিলে নে মোৰ চতটো ভাল লাগিলে কমেণ্ট কৰিব। ৰাজহাঁহ খেদিলে মানে এনেকৈ খেদে মানে হয় নহয়। আহি পালোহি আৰু ঘৰ। তাকে ভিডিঅ'টো অলপ দীঘল হ'ব, বেছি দীঘল নহয়। আৰু ইও ঘৰলৈ যায়গৈ 6টা বাজিলেগৈ আৰু মানুহবোৰ উঠিব হ'ল আৰু নে কি কৈছে। আমাৰ নামঘৰটো ইমান ধুনীয়া। কালি ভিতৰতো দেখিছিলে আপোনালোকে। আজি এইটো মোবাইল বহুত চাফাকৈ উঠে মানে, সেইকাৰণে মানে এইটো মোবাইল অলপ দেখাই দিছোঁ আপোনালোকক। কৃষ্ণ বাবু, আপোনালোকে ভগৱানক বিশ্বাস কৰোঁ। আজিলৈকে যি মাগিছোঁ সেইটোৱে পাইছোঁ আৰু। ওম নমো ভগৱতে বাসুদেৱায়। অভাৰ এক্টিং হৈ গ'ল। আৰু এইপিনে আজি সেই কালি দেখাইছিলে চাগে এইখিনি। আজি নয়া কথা হ'ব আৰু মই এইটো মোবাইলত ভিডিঅ' বনাওঁ আৰু ইমান কেমেৰা কোৱালিটি মানে চাফা নুঠে। পাপাই দিয়া মোবাইল তথাপি এইটোতে মানে ইউটিউব ষ্টাৰ্ট কৰিছোঁ আৰু এইটোৱে দেখিছেনে কেমেৰা কোৱালিটি ইমান চেল নহয়। আপোনাৰ চেমচাং বুলি কয় এইটো আমাৰ পাপা ফটো দি থোৱা আছে। এতিয়া সময় অনুসৰি সময়টো সময়টো চেক কৰক 6:46 আৰু এইপিনে মানুহবোৰ উঠাই নাই, সকলো শুই আছে আৰু আমি দুটাহে উঠিছে এনেই কৈছোঁ আৰু গৰু পিটন দিব যদি কওঁ। সেই গাইছ নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। গুড মৰ্ণিং এভৰিৱান, কি খবৰ? এবাৰ ক'লোঁগৈ পাহৰি গৈছিলোঁ। এতিয়া 5 মাইলৰ দেই বাছ মানে আলিপুৰ আহিলোঁ। এতিয়া বাছ 5 মাইলৰ
আজি কলেজ নাযাওঁ আজি মানে নৰা চৰা কাটিব আছে ভেলাঘৰ বনাব আছে নৰা চৰা কাটিব আছে কলেজ নাযাওঁ সেইবাবে আৰু আজি ভাতটো কিহে বলক দেখাই আছোঁ ঠিক আছে এইপিনে আছে দাইল আৰু ভাত আৰু ভাতটো খাই লওঁ আৰু আপোনালোকক খাওক A few moments later. ঠিক আছে আৰু এতিয়া মই এনে ঘৰতে বহি আছোঁ আৰু সময়টো আপোনাৰ 12টামান বাজিলে চাগে আৰু ঘৰত মানুহ নাই মানে ঘৰত মা বা গ'ল পিঠা খুন্দিব গ'ল মানে আৰু ভাইটি গ'ল চাইকেল ভাগ কৰিবলৈ বলক গাটো ধুই লওঁগৈ আৰু মটৰ চুইচটো দি লওঁ গাইছ মানে গাটো আৰু এসপ্তাহমানত ধোৱা হৈছে এনেই কৈছোঁ এসপ্তাহ নহয় গা মই ধুওঁ এদিন ধুওঁ আৰু ইমানকৈ ধুব পাৰিম ঠাণ্ডা দিন নহয় মই গৰম দিনতো একে লেঠাই গাটো ধোৱাটো বেলেগ কথা এতিয়া আৰু ঠাণ্ডা দিন আৰু এসপ্তাহমানত ধুওঁ এনেই কৈছোঁ ধুওঁ আৰু আজি ধুলোঁ কাইলৈ ধুওঁ পুখুৰী ধুওঁ সেনেকুৱা টাইপ ধুনীয়া নহয় মই ধুনীয়া হয় নহয় সঁচাকৈ মই ধুনীয়া বে অকণমান ধুনীয়া লাগিছে আৰু সঁচাকৈ অলপ ধুনীয়া লাগিছে বাৰু ধুনীয়া হৈছোঁ মানে रहा नहीं जाता. A few moments later. নৰা কাটিম ভেলাঘৰ কাৰণে বলক গৈ আছোঁ নৰা কাটিবলৈ পাৰ্টনাৰ ই আছে আৰু ই আছে কিবা মানে ষ্টাৰ্ট মানে নৰা কটা মানে নৰা মানে আগতে কাটিছিলে মানে আৰু এতিয়া কাটোঁগৈ অলপ সদায় এনেকৈ আৰু বিহুটা বেছি দিন নাই 5 দিন আছে এনেকৈ 5 দিন সেইকৈ কাটি দিম হৈ যাব আপোনালোকৰ এইপিনে ভেলাঘৰ বনাই ল'বলৈ কমেণ্টত জনাব কেনেকুৱা ভেলাঘৰ বনাই আছে আৰু ৰং ঘৰ আছে কাৰিকৰ আছে হাতী বনাইছে বাছ বনাইছে প্লেন বনাইছে আৰু যি আছে আৰু বনাইছে কমেণ্টত জনাব অলপ খাওঁ আৰু মোৰ ওচৰত আছে এখন কাচি মানে মই কাটি নহয় মানে বহি পাইছে কৈছে এদিন কাটিছে বাবনা বেছি কথাই মানে ঠিক নি আৰু কাটিব আছে মানে আৰম্ভটো কৈছোঁ প্ৰথম পৰহি নাম কাটিলোঁ বনা দিন আছে তথাপি একেবাৰে মানে হেৰি নাপাওঁ নৰা কাটিম মানে এতিয়া বহি লৈছোঁ মানে অলপ ভাগৰ লাগিছে লগা নাই এনেই কৰিলোঁ ভাগৰ কাটি আছোঁ আৰু এইপিনে আমাৰ ভাইটি আহি গ'ল গাইছ আৰু এতিয়া যাম আৰু এইপিনে কাটি লওঁ আৰু নৰা আৰু বলক গৈ থাকোঁ আৰু ঘৰলৈ আৰু এতিয়া গাইছ মানে নৰা চৰা কাটি পিনি এতিয়া ঘৰ পালোহি মানে ঘৰ পালোহি চেক কৰক পিছপিনে ঘৰটো এইটো বদলি আমাৰ ডাইঘৰলৈ যায় অলপ আৰু খাই থাকিম আৰু ভিডিঅ'টো সেইসকলে চাই থাকক আৰু ন এণ্ডলৈকে বিহুৰ কাৰণে পিঠা খুন্দিলে গৈ মায়ে খাবলৈ আৰু মায়ে কি কৈছে চাংগৈ আৰু এইপিনে বায়ে কাঁহী বাতি ধুই আছে আহি পিনে এনেই কাম কৰিছে কিবা মুখখন দেখা ৰ'বা সেইজনী মা কাম কৰি আছে ভাজি বনাব কি কয় আৰু মাংসটো ইমান ধুনীয়া নহয় মানে ডিমকাল যাওঁ এতিয়া দুপৰীয়া সাঁজটো আছে আপোনাৰ কি আছে বেছি নাই মূলা আলু লাহে শাক তাকে খাই লওঁ আৰু দুপৰীয়া সাঁজটো মানে হেৰি হেভি নালাগে ন নামটোৱে খালী হ'ব ভাতটো খাই লওঁ আৰু আপোনালোকে খালে ভাত মাৰিব ভাত খাইছোঁ আৰু দুপৰীয়া সাঁজটো ৰাতিহে কি খাম খাই মূলা খাই দিব আৰু তাৰপিছত ভাত খাই উঠি আপোনালোকে খাই লওঁ ন মা এখন কেপেটাচোন কেপেটা হ'ব পালে কেপেটা কেটুৱা খেদাব লাগিব 2 কেজিমান মাছেই লৈ আনিছে মাছ আনিলে মাছ ৰাতি হ'ল আৰু পূৰা জুই ফুৱাই আছোঁ ঠাণ্ডাও লাগিছে মানে অলপ জুই ফুৱাই আছোঁ আৰু এণ্ড ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ভাত খাবলৈ হ'ল চাগে বলক ভিডিঅ'ত আজি ৰাতি সাজ এনেকৈ খাব লৈছোঁ এইপিনে আছে আপোনাৰ দালি কচু দালি আৰু এইপিনে ঔটেঙা তাৰপিছত আপোনাৰ আছে আমাৰ দদৈয়ানা মাছ পিটিকা এনেকৈ আজি খাওঁ আৰু ভাতখিনি আৰু আপোনালোকক খাওক আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে এটা কমেণ্টে এটা লাইকে মোৰ এটা সপোন আৰু মোৰ সাহস আৰু মোৰ এতিয়া ছাবস্ক্ৰাইবাৰ 145 মান হ'ল নি তাকে ইমানখিনি হৈছে যেন আৰু আগলৈ যেন আৰু হয় মানে তাকে আশা থাকিল कुछ तरीका है भीख मांगने যদি ইমানতে এণ্ড কৰিছোঁ আৰু অন্য এটা ব্লগত লগ পাম তেওঁলোকে টিকে ভালকৈ দিব এণ্ড ময়ো আশা কৰোঁ নতুন এটা ভিডিঅ'লৈ জল্দি আহক আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো যেন চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই অলপ ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু ভিডিঅ'টো অলপ পাৰিলে শ্বেয়াৰ কৰি দিব আৰু দেই বাই বাই